হে দোস্ত, ওয়েলকাম টু মাই ইউটিউব চ্যানেল টিনেজার ব্লগস। মানে কালি আমি গৈছিলোঁ বঙাইগাঁৱৰ অন্তৰ্গত নৰ্থ শালমাৰা। তাৰ ওচৰতে এটা মানে পাহাৰ আছে, পাহাৰটোৰ নাম হৈছে মহাদেৱ পাহাৰ। সিটোত আমি গৈছিলোঁ, মই আৰু মোৰ লগত এজন গেষ্ট আছিল। ইহঁত মানে আসাম পুলিচ হয়। আৰু তেখেত আৰু মই ৰাতিপুৱা চাৰে চাৰিটাৰ বজাত মানে চাইকেল লৈ সিটো পাহাৰত গৈছিলোঁ। পাহাৰটো আমাৰ ঘৰৰ পৰা প্ৰায় ধৰি লোৱা 10 কিলোমিটাৰমান হ'ব। তাত গৈছোঁ আৰু তাত গৈ এটা ভিডিঅ' বনাইছোঁ। এইটো ভিডিঅ' আজি আপলোড কৰিম। বলক ভিডিঅ'টো এতিয়া আমি ইয়াৰ পৰা আৰম্ভ কৰোঁ। সেই দোস্ত, আমি এতিয়া পাই গ'লোঁ। মানে এইটোৱে হৈছে শ্ৰী শ্ৰী মহাদেৱ পাহাৰ, উত্তৰ শালমাৰা বঙাইগাঁও। মানে আমাৰ এই পাহাৰতলি পাহাৰতকৈ বহুত ডাঙৰ এইটো। এতিয়া আমি ওপৰলৈ গৈ দেখাই আছোঁ কি কি আছে। আৰু আপোনালোকক যিটো গেষ্টৰ কথা কৈছিলোঁ, ইয়ে হৈছে মানে নিহাৰ চক্ৰৱৰ্তী, মানে আসাম পুলিচ হয়। আহি থাকোঁ সেইকাৰণে চিনি পায় আৰু বহুত দিন পিছত আহিলেও দে আজি সিহঁতৰ কাৰণে আকৌ লৈ আহিব পৰা নাই। আৰু তাতে কুকুৰ ভুক কৰি আছে, ইহঁতে আমাক চিনি পায়। মইতো অহা নাছিলোঁ এনেকুৱা ঠাইত, আজি আহিলোঁ। আৰু তাতে কুকুৰ ছাগলী আছে ইয়াতে। বন্ধু আৰু বান্দৰ দেখা পালোঁ, তাতে গছৰ ওপৰত বহি আছে। ভালেকেইটা বান্দৰ দেখা পালোঁ ইয়াতে। এই মোবাইল লৈ যায় নেকি, ভয় লাগে বান্দৰ চাই। এই চাওক না, কাউৰী উৰি গ'ল। আৰু ইয়াতে চাওক না, কিমান ডাঙৰ ডাঙৰ পাথৰ আছে, গছ গছনি। মানে ইয়াত মানে গৰমৰ দিনতো মানে বতাহে এনি টাইম থাকে। পাথৰ আছে আৰু ঝৰ্ণা আছে বোলে ইয়াৰ ওচৰত এটা, সিটোও দেখাম। ইয়াতে মানে এটা সাধু বাবা থাকে, মানে অকলে থাকে, কিন্তু ভয় থয় একো নাপায়। আৰু সন্মুখৰ পিনে মন্দিৰ আছে, মন্দিৰটোলৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো একেলগে চাই। এইটো হৈছে 1 নম্বৰ মন্দিৰ। ইয়াতেও মানুহে মানে বলবমৰ টাইমত পানী দিয়ে আৰু ঘণ্টিটো বজাই দিলোঁ। আৰু ফাইনেলি 2 নম্বৰ মন্দিৰ, গুহাৰ ভিতৰ ভিতৰত আমি প্ৰৱেশ কৰি আছোঁ। আৰু ওপৰতে ডাঙৰ ডাঙৰ পাথৰ, আৰু ভিতৰতে ইমান সৰু ঠাই, ভিতৰতে হৈছে শিৱৰ মূৰ্তি থৈ দিছে, যিটোৰে মানুহে মানে বলবমৰ টাইমত পানী দিবলৈ আহে। আৰু বহুত ঠাইৰ পৰা মানুহ আহে। এই পাথৰৰ মূৰ্তি, এইটো মানুহে বনোৱা নাই, এইটো অট'মেটিক হৈছে সুৰুঙৰ ভিতৰত এইটো মন্দিৰ। আৰু ভিতৰত সাপ আছিল কেইদিন আগত এটা, এতিয়া মানে গুচি গৈছে, মানুহে মাৰি পেলাইছে বোলে। মই এতিয়া আছোঁ মানে এই উত্তৰ শালমাৰাৰ মহাদেৱ পাহাৰত। মানে চাওক, এইবিলাক কিন্তু আপোনাৰ যে পাথৰ চাইছে, এইবিলাক কিন্তু এনেই হোৱা নাই। এইবিলাক মানে আগৰে পৰা এনেকুৱাই। আৰু পাথৰৰ ভিতৰত চাওক, মন্দিৰ তৈৰি হৈ আছে। এইটো মই আছোঁ কিমান ভিতৰত, ভয় লাগে ভিতৰত আহিলে। পাথৰবিলাক চাওক না, কিমান বছৰ পুৰণা, ভাঙিও নপৰে, একমাত্ৰ মহাদেৱ আছে কাৰণে। আপোনালোকে বিশ্বাস কৰেনে ভগৱান আছে কি নাই? মইতো বিশ্বাস কৰোঁ, সেইকাৰণে মই আহিছোঁ মহাদেৱৰ সাগৰৰ ওচৰত। চাওক না, কিমান ডাঙৰ ডাঙৰ পাথৰ। আৰু পিছফালে এটা কুঁৱা আছে, সিটোলৈ। আৰু এইটোৱেই হৈছে কুঁৱা, মানে পানী শুকাই গৈছে, কিন্তু এইটো পানী মানে নুশুকায়। তাই যে সেই পাথৰৰ পিছফালৰ পৰা চাওক, পানী ওলাই আহি আছে। এইটো গোটেই বছৰে মানে পানী ওলাই থাকে, বন্ধ নহয়। দৃশ্য চাওক না, কিমান ধুনীয়া সুন্দৰ ঠাই। এইটোই হৈছে ঝৰ্ণা।
মানে সৰু আছে তথাপিও ভালে লাগছে মোৰ মানে মই অহা নাই না এই ঠাইত প্ৰথমবাৰৰ কাৰণে আহিলোঁ শুনিছোঁ মানে ঝৰ্ণা আছে বোলে সেইকাৰণে আহিলোঁ আৰু চাবৰ কাৰণে ৰাতিপুৱা আহিছোঁ কিন্তু পূৰা পেডেল চাইকেল লৈ আহিছোঁ আৰু মোৰ চাইকেলখন দেখাই দি আছোঁ আপোনালোকক এইখন মোৰ লগত এখন আসাম পুলিচ আহিছে ইহঁতে লৈ আহিছে আৰু মই লৈ আহিছোঁ এইখন চাইকেল বহুত মোৰ চাইকেলটো ভালেই কেইদিন চালে কিনিব লাগিব আপোনালোকে যদি ছাবস্ক্ৰাইব কৰি দিয়ে তেনেহ'লে কিনিব পাৰিম নহ'লে কেনেকৈ কিনিম পইচাটো কামাব নোৱাৰোৱেই আৰু ঝৰ্ণাটো মানে সৰু সেইকাৰণে মানে মোৰে বেয়া লাগি আছে আপোনালোকে কি ক'ব